हेलो फ्रेंड्स वेलकम बैक टू माय मिनी ब्लॉग। और आज आम घर ओसर दुकान एखনৰ ओपेनिंग আছে তালে মানে মনোজ ভাই আহিছে তো বলক আমি দুজনী তালৈকে লৰালৰিকে ওলাই আহিছো আৰু আহি একদম পাই গলো এইখন দেখিছো তলতে মনোজ ভাই গাড়ীখন থৈ দিছে। এতিয়া মানে মোৰ লগৰ এজনী ঘৰত আছে আমি তালৈকে গৈ আছো তো বলক মোৰ লগত ওপৰলৈকে আৰু আহি আছো দুজনী মানে আমি ভাবি আছো আধা ৰাস্তা ৰৈ ললো মানে আধাতে মানে কি পাতিম ভৰি লাগিছে যেন নতুনকে লগ পাম তো আহিয়ে পাই গলো মনোজ ভাই আৰু জুনমণিবোৰ একদম ধুনীয়াকে চাহ খাই আছে। ভাল লাগিছে ঢকুৱাখানালৈ আহি প্ৰথমবাৰ আহিছো আৰু তোমালোকৰ লগত ৰিল বনাই খুব ভাল লাগিছে। পতাও খাই আছো ৰিলো বনাই আছো। ধন্যবাদ। আৰু এইখনে হৈছে মোবাইলৰ দোকানখন যিখন ওপেনিং কৰিবলৈ মনোজ ভাই আহিছিলে আৰু এতিয়া একদম দেখিছে ধুনীয়াকে ওপেনিং হৈ গ'ল কেক পাতিলে আৰু আমাক একাপ কফি খাব দিলে কফি কাপ খাই ললো। আৰু এয়া হৈছে আপোনালোকে চিনিয়ে পাইছে জুনমণিবোৰ বহুত ভাল লাগিলে জুনমণিকক লগ পাই বহুত মৰমীয়াল হয় আৰু নতুনকে মানে লগ পাই এনেকুৱা ফিলেই নহ'লে যেন প্ৰথম চিনাকি বা তেনেকুৱা বহুত বেছিয়ে ভাল লাগিলে। আৰু নতুন দোকানৰ পৰা এয়া বহুতে এটা ধুনীয়া ভৰি কিনিলে ঘৰৰ কাৰণে আৰু কাম বন খতম কৰি এয়া আমি এতিয়া একদম ঘৰলৈ আহি আছো আৰু ঘৰলৈ আহি এয়া মনোজ ভাইটি ভাত খাবলৈ যিহেতু ভোক লাগি আছিলে ৰাতিপুৱা একো খোৱা নাছিলে আৰু এয়া হৈছে সন্ধিয়াৰ আমাৰ ঘৰলৈ চাহ একাপ খাবৰ কাৰণে মাতিছিলো আৰু নেক্সট ডে এয়া যাবলৈ ওলাইলে যিটো কিবা কাম আছে কামৰ কাৰণে মাজুলী হৈ ঘৰলৈ যাব সেয়ে যাবলৈ ওলালে আৰু ভাল লাগিলে লগ পাই আৰু ইমান মানে এদিনীয়া চিনাকি হৈ মানে ইমানখিনি ফ্ৰী হ'ব বুলি মই ভবা নাছিলোঁ। ভাল লাগিলে আকৌ লগ পোৱা আশাৰে। তেতিয়াহ'লে আজিলৈ বাই আৰু মোৰ আজি মিনি ব্লগটো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আজিলৈ বাই বাই।